আজি খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ উৎসৱ বৰদিন। বৰদিনৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি। গীত মাতেৰে বৰদিনক আদৰিবলৈ সাজু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল। নিশা 12 বজাৰ লগে লগেই কেৰলৰ সুৰত মুখৰিত হ'ল সমগ্ৰ পৃথিৱী। গীৰ্জাই গীৰ্জাই নিৰ্মাণ কৰা হৈছে যীশুৰ জন্মস্থান বেথেলহেম। প্ৰভু যীশুক আদৰিবলৈ সাজু হৈছে বিশ্ববাসীৰ লগতে তামোলপুৰৰ ছেইণ্ট জাভিয়াৰ স্কুলো। বিশ্বজুৰি সকলোতে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰসমূহ। গীৰ্জাই গীৰ্জাই চলিছে কেৰলৰ আখৰাৰ লগতে নৃত্য গীত ইত্যাদি। আৰু আলহী অতিথিক আদৰিবলৈ ঘৰে ঘৰে চলিছে ব্যাপক প্ৰস্তুতি। আজি এই কাথলিক মণ্ডলীতে আজি প্ৰত্যেকেই তামোলপুৰ সেন্ট জেভিয়াৰ চাৰ্চতে আমি ক্ৰিছমাছটো আমি পালন কৰিম। আজি ৰাতিৰ পৰা আমি ইয়াতে চেলিব্ৰেশ্যনটো আৰম্ভ হ'ব আৰু কালি ৰাতিলৈকে এই চেলিব্ৰেশ্যন চলি থাকিব। আজি ইয়াতে আমি এটা ক্ৰিপ্টটো বনাইছে। এই ক্ৰিপ্টটো মানে চালে গম পাব নাছাৰেতত কেনেকৈ যীশু এটা বেথলেহেম নগৰীত এটা সৰু ঘৰতে জন্মগ্ৰহণ কৰিছে। এইটো আমি ইয়াতে দেখাই দি আছে। এইটো মানুহবিলাকে আজি আহি কিনে এইটো চাব পাৰে। এই যীশু একজন ঈশ্বৰ হ'ল, এই স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰ হ'ল। এই প্ৰত্যেকতে মানুহবিলাকক ৰক্ষা দিবৰ কাৰণে আহিছে। ইয়াৰ কাৰণে তাৰ জন্মদিনটো আমি ইমান ভালদৰে আমি মানি থাকোঁ, পালন কৰোঁ। আজি এই সুন্দৰ দিনটো পালন কৰিবলৈ আমাৰ খ্ৰীষ্টানবিলাক সকলো বেলেগ বেলেগ ঠাইৰ পৰা মানুহবিলাক ইয়াতে আহি পাব আৰু আহি কিনে ইয়াতে আজিৰ পৰা আমি পালন কৰিম আৰু সকলোকে এই আমাৰ সেন্ট জেভিয়াৰ তামোলপুৰ কাথলিক মণ্ডললৈ সকলোকে আমি স্বাগতম জনাইছোঁ। আজি আমি সকলোকে এই ক্ৰিছমাছটো আমি পালন কৰিম। ইফালে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেও বৰদিনৰ বাবে নিজৰ ঘৰসমূহ আটকধুনীয়াকৈ সজোৱাত ব্যস্ত হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।